এয়া এতিয়া ৰাতি বাজিছে 10:17 এয়া দেখিছে আৰু এফালে পুৰা পেকিং আৰু এফালে যাবলৈ ৰেডি আৰু ময়ো একদম ধুনীয়াকৈ ওলাই ল'লোঁ গোটেই ঘৰ সামৰি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাৰণ অথনিৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ বহু আলহী ইযোৱাৰ পিছত সিযোৰা হিচাপে 3 যোৰামান আলহী আহিলে আৰু পুৰা মানে কাম কৰিলোঁ ঘৰ চৰ চব ধুনীয়াকৈ সামৰি সুতৰি ল'লোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ গুৱাহাটী এফালে দাদা আহিছে সিও পুৰা ওলাই হ'ল নাই হা গ'ল হৈ গ'ল এয়া পাৰ্চ লৈ লৈছোঁ হাতত ভাল আৰু এতিয়া 10:17 আমি এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটী কি কাৰণে যাবলৈ ওলাইছোঁ কি কথা ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব হঠাতে কিয় যাব লগা হৈছে আমাৰ গুৱাহাটীলৈ বুলি আৰু নিজৰ গাড়ী লৈ যাম এতিয়া পুৰা বেগ চেগ ভৰাই আছে আমাৰ এখেতেও পুৰা সেয়া ওলাবলৈ বুলি লৈছে আৰু গাড়ী সেয়া তো ব'লকচোন এতিয়া গৈ থাকোঁ অকণমান লৰালৰিয়ে হৈছে তো ব'লক ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সকলোখিনি গম পাব কি ভৰোৱা হৈ গ'ল অলৰেডি এতিয়া আমি কোন কোন আহি আছোঁ এইফালে এখেত মই আৰু এইফালে একদম বেটিয়ে আৰু দাদা ই ওলাই নেকি কি ভিডিঅ' কাজিৰঙালৈকে শুইছে এটা টাইপৰ হা কাজিৰঙালৈকে এটা টাইপৰ শুইছে তাৰপিছত আকৌ কাজিৰঙাৰ পৰা নাইট চুপাৰ মানে এতিয়া নাইট চুপাৰ যোৱা দি গৈ থাকিম কাজিৰঙালৈকে তাক ৰেষ্ট দিছোঁ তাৰপিছত সি উঠিব আৰু এওঁ শুব আৰু ইফালে আমাৰ টিকলা কেতিয়া শুবা 5টা বজাত হ'ব আৰু এতিয়া মই পুৰা এনেকৈ কৈছোঁ আৰু মাজে মাজে যদি পাৰোঁ ভিডিঅ'টো ৰাতি হৈ গ'লতো ভিডিঅ' বেছি কৰিব নোৱাৰোঁ একদম ডাইৰেক্ট তো আমি এতিয়া আহি যোৰহাট পাইছোঁহি যোৰহাটৰ ইমান ধুনীয়া ৰাস্তা লাইট ঠাইতখিনি দেখিছানে একদম ধুনীয়াকৈ গৈ আছোঁ ৰাতি জাৰ্ণি কৰিছোঁ ধুনীয়াকৈ আমি আহি আছোঁ এতিয়া এয়া ৰাস্তাটো অকণমান দেখাই দিছোঁ যিমান দেৰিলৈকে সাৰ পাওঁ তেতিয়ালৈকে অকণমান ৰাস্তাটো ভিডিঅ' কৰিম বুলি ভাবিছোঁ আৰু অকণমান শুইও দিব লাগিব যিহেতু ৰাতি জাৰ্ণি কৰিছোঁ এয়া দেখিছেনে এয়া ৰাতিপুৱা আমি গৈ আছোঁ দেই একদম 4-5টা বজাত অকণমান ভিউটো দেখাইছোঁ আৰু আমি কেনেকৈ গৈ আছোঁ তাকো দেখাইছোঁ গাড়ীত বহুত কষ্ট হয় টোপনি ক্ষতি হয় যোৱাটো দাদাটো পূৰা টোপনি গ'লগৈ চনাকো তেনেকৈ শুৱাই দিলোঁ আৰু মই সাৰ পাই আছোঁ কাৰণ এওঁ গাড়ী চলাই আছে গোটেইখিনি শুই দিলে গাড়ী চলোৱাজনে অকণমান অসুবিধা পায় যে সেইকাৰণে সাৰ পাইনো কি কৰিম আৰু সেইকাৰণে ভিডিঅ'টোকে অকণমান কৰিছোঁ ৰাতিপুৱা পৰিৱেশটো আপোনালোকক দেখাইছোঁ গোটেই হ'ল নাইট মানে গৈ আছোঁ আৰু এই যোৰাবাটকণ যে মই অকণমান ভিডিঅ' কৰোঁ পোহৰে হ'লগৈ দেখিছেনে আমি পাওঁগৈ মানে পাহাৰটো কিনাৰতে যে সেই একা বেকা ৰাস্তাটো বিৰাট ভাল লাগে মানে একদম শ্বিলঙৰ কিবা এটা ফিল হয় আৰু সেইটো কাৰণে অকণমান ভিডিঅ' কৰিছোঁ আমি পাওঁতে ৰাতিপুৱাই হ'ল আৰু পোহৰে হৈ গৈছেগৈ একদম ধুনীয়াকৈ গৈ আছোঁ দেখিছেনে খুব ভাল লাগে এইকণ মানে সময়কণত আৰু তাতে একদম ঠাণ্ডা হাৱা এটা মাৰি আছে যে ইমান মানে ভাল লাগিছে নহয় এনেকৈ গৈ আমি এতিয়া গুৱাহাটী পামগৈ আহি পাই গ'লোহি গুৱাহাটী আৰু গুৱাহাটী আহি হোটেল ল'লোঁ হোটেলত অকণমান সময় শুই মেলি ৰেষ্ট কৰি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া ওলাইছোঁ ধুনীয়াকৈ আৰু আপোনালোকে জানেই মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই গুৱাহাটী আহি থাকোঁ মাজে মাজে মোৰ চেকআপৰ কাৰণে আৰু এতিয়া সেই চেকআপে আছে আজিও সেইটো কাৰণে আহিলোঁ কালি ৰাতি আহিলোঁ পুৰা টোপনি ক্ষতি হৈ আহিছে অকণমান বাৰু ৰেষ্ট কৰিলোঁ আৰু এতিয়া পুৰা হোটেলত আছোঁ এতিয়া যাম গৈ পিনে মোৰ ব্লাড টেষ্ট দিম তাৰপিছত ৰিপৰ্ট ওলাব দেখাম সেয়াই আৰু সেইটো কাৰণেই গুৱাহাটীলৈ বুলি আহিছোঁ আৰু আমি কোনটো ৰুমত আছোঁ তাৰ অকণমান দেখাই দিওঁ কাৰণ 2টা ৰুম লৈছোঁ এইটো এটা দাদাৰ কাৰণে দিছোঁ সি অলপ শুই মেলি উঠিলে আৰু এতিয়া আমাৰ কাৰণে কিবা হেৰি হৈ আছে আৰু এইফালে এচিটো নহ'লে নোৱাৰিয়ে যিটো গৰম পৰিছে তো এইফালে এটা চোফা ইয়াতে ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু এতিয়া ব'লকচোন গৈ থাকোঁ কোনখন ক্লিনিকত কি দেখাই আছোঁ তাকো দেখাই থাকিম ব'লক ক্লিনিক আহি পাই গ'লোহি USH+ থাইৰয়ড স্পেচিয়েলিষ্ট ডক্টৰজনৰ নাম হৈছে সুনীল মল্লৱ বুজাৰ বৰুৱা আৰু তেখেতকে দেখাই আছোঁ মই এয়া সি এতিয়া অকণমান শুলোহি বহুত ভাগৰ লাগি আহিছিলে বহুত টোপনি ধৰিছিলে আৰু হস্পিটেলৰ পৰা আহি অকণমান শুই এতিয়া বাজিছে 7:30 আৰু এতিয়া আমি অকণমান ওলাই যাব বুলি বিচাৰিছোঁ কিবাকিবি সৰু সুৰা শ্বপিং অলপ কৰোঁগৈ তাকে ওলাই যাওঁ ব'লকচোন যাওঁ আৰু কি শ্বপিং কৰিলোঁ বহুত বেছি নকৰোঁ বিহু বজাৰটো অলৰেডি মই কৰিলোঁৱেই শিৱসাগৰ এতিয়া গুৱাহাটীলৈ আহিছোঁ যেতিয়া সৰু সুৰা কিবাকিবিকৈ চাওঁগৈ অকণমান ওলাই যাওঁ ৰুমত সোমাই আছোঁ তো ব'লক এতিয়া অকণমান ওলাই যাওঁ
এয়া আমি গৈ আছোঁ আৰু সন্ধিয়া সময়ত মানে গুৱাহাটীত যে এনেকুৱা ট্ৰেফিক জাম হয় নহয়, এইকণ আমি এই ব্ৰিজখন পাৰ হ'বলৈ নাপালোৱে, বহুত বেছি মানে ট্ৰেফিক জামত ফচিলোঁ। আৰু যিহেতু এনেই অকণমান ওলাই আহিছিলোঁ, তো একদম ট্ৰেফিক জামতে ফচি টাইমটো গুচি গ'ল আৰু আমাৰ। তো এতিয়া কি কৰিম, ভিডিঅ'টোকে কৰি মেলি গৈ আছোঁ আৰু লাহে লাহে এনেই ওলাই মেলি আহিলোঁ, শ্বপিঙো অকণমান কৰিলোঁ বাৰু। এনেকুৱা নহয় যে মানে জামতে ফচি আকৌ উভতি আহিলোঁ, কিন্তু নিৰ্দিষ্ট জেগাডোখৰ গৈহে এৰিলোঁ মানে। আজি ছেকেণ্ড ডে গুৱাহাটীত, ছেকেণ্ড ডে ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি দিনটো কেনেকৈ কি কৰোঁ এতিয়া যাওঁ ৰিপৰ্টটো দেখাবৰ কাৰণে, আৰু আহি পাই পিনে অকণমান শ্বপিং কৰি সন্ধিয়ালৈ আকৌ উভতি দিম। যিহেতু ল'ৰা ছোৱালী স্কুল খুলিলে বহুত বেছি দিন থাকিব নোৱাৰোঁ, ঘূৰা পকা কৰিব নোৱাৰোঁ, সেইকাৰণে ভাবিছোঁ আজি ৰাতি ৰিটাৰ্ণ হ'ম বুলি। তো এতিয়া আজি ছেকেণ্ড ডে ব্লগটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। নতুন কোনোবা সদস্য চাই আছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ব'লকচোন যাওঁ, মই ৰিপৰ্টটো ফটককৈ দেখাই কৰি আহোঁগৈ, তাৰপিছত ক'ত শ্বপিং কৰোঁ, ক'ত যাওঁ সকলোখিনি দেখাই দিম ব'লক। এতিয়া আমি খাবৰ কাৰণে আহিছোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টত। আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ভিউটো দেখাই দিছোঁ দেই, ক'ত খাবলৈ আহিছোঁ। এতিয়া পুৰা খালী হৈ আছে, অকল আমিয়ে আছোঁ। চিকেন লালিপপ খাওঁ বুলি ক'লে, এয়া চিকেন লালিপপ আহি গ'ল আৰু ই একদম পূৰা খাই আছে। সোনা হাই কৈ দিয়া ফালে চোৱা, কি খাইছা? কি খাইছা? চিকেন লালিপপ। ৱাও, খোৱা দেই, তাৰপিছত আমি মাম খাম দেই। ফাইনেলি খানাটো আহি গ'ল, এফালে প্লেন ৰাইচ, এইটো চিকেন আৰু এফালে দালি, আৰু আমি পুৰা ধুনীয়াকৈ খাবলৈ বুলি লৈছোঁ। শুনোৱে চিকেন লালিপপ খাই আছে আৰু আহিয়ে আছে। আৰু এতিয়া আমি পটাপট খাই লওঁ দেই, বহুত ভোক লাগিছে আৰু ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। ফাইনেলি আমি এতিয়া জুডিঅ'ত সোমাই আছোঁ, এতিয়া শ্বপিং কৰি আছোঁ। বেটিৰ কাৰণে শ্বপিং হৈ গ'ল, বেটাৰ কাৰণে হৈ গ'ল, এতিয়া মায়েও চাইছে আৰু এতিয়া মই চাম। ব'ল আহা। জুডিঅ'ত শ্বপিং কৰি বহুত বেছি ভাল লাগে, ইমান ধুনীয়া নহয় প্ৰাইচবিলাক, আৰু তাতে চব বস্তু পোৱা যায়, একদম সৰুৰ পৰা ডাঙৰলৈকে ধুনীয়াকৈ। আমিও অলপ শ্বপিং কৰিলোঁ জুডিঅ'তে, ছোৱালীজনী বিহু বজাৰ আৰু সৰু সুৰা কিবাকিবি, সেয়া এওঁ বিল পে' কৰি আছে। আৰু আহি পাই গ'লোহি আমি চিটি চেণ্টাৰ। গুৱাহাটী চিটি চেণ্টাৰত যদি এবাৰ নোসোমাওঁ, গ'লে মানে মনটো কিবা ভাল নালাগে। ইমান ডাঙৰ মল নহয় ইয়াত, মানে বহুত বেছি ভাল লাগে। আৰু টাইমটো কেনেকৈ গুচি যায়গৈ মানে ধৰিবই নোৱাৰি। এইবিলাক চব ইমান ধুনীয়া ধুনীয়া স্কুটি, বাইক, গাড়ী, মানে বহুত বেছি ধুনীয়া লাগে। আৰু টাইমটো যে সঁচাকৈ মানে কেনেকৈ যায়গৈ নহয়, বহুত ভাল লাগে মানে। আৰু একদম মানে আহিব মনে নাযায় মানে, কিন্তু উপায় নাই ন, বহুত মানে ধুনীয়া। আৰু এইবিলাক হৈছে বাচ্ছাৰ মানে খেলা এটা হেৰি হয়, বহুত ধুনীয়াকৈ ইয়াত খেলিব পাৰে। কাৰ্ড এটা দি দিয়ে, 1100 লয়। কাৰ্ডটো চুইপ কৰিলে আপুনি যিকোনো গেম খেলিব পাৰে। তো আমাৰ ল'ৰা ছোৱালীকেইটাতো আৰু ক'বই নালাগে, আৰু সোনাটো ফূৰ্তিত থাকিবই পৰা নাই। আগতো তেহেঁতক নিছোঁ, কিন্তু এইবাৰো সিহঁতি পূৰা একদম মানে তালৈকে যাব, মানে বেলেগ শ্বপিং নকৰিলেও নাই, কিন্তু গেমটো খেলিবলৈ যাব। তো একদম সোনাই পূৰা ভাল পাইছে, একদম গাড়ী গেম খেলিছে, আৰু তাতে কিমান কি আৰু মানে কি গেম আছে চব খেলিছে, মানে সি পূৰা ফূৰ্তি পাইছে। এয়া দেখিছেনে, একদম গাড়ী পূৰা স্পীডত নি আছে, আৰু কইন্সবোৰ তুলি পাৰিছে কিন্তু দেই, আৰু বহুত ফূৰ্তি পায়। আৰু আমি সোমাই মেলি থাকোঁ ন, অকণমান সিহঁতকো ৰিফ্ৰেছমেণ্টৰ কাৰণে অকণমান খেলাই মেলি আনিছোঁ, যিহেতু আকৌ স্কুল খুলিলেই, আকৌ স্কুলৰ এইবিলাক আছেই। তো সেইকাৰণে বেটিও একদম, তাইও মানে ভাল পায় আৰু খেলি পিনে। তো তাইও সেই গেম খেলি আছে ধুনীয়াকৈ, আৰু মই ভিডিঅ' কৰি আছোঁ অলপকৈ। সিহঁতক দেখি ফূৰ্তি পাইছে, ভাল লাগিছে একদম। ইয়াকতো যে ক'বই নালাগে, সোনা যে একদম অহা সময়ত কান্দি আহিছে মানে, আৰু খেলে মানে, আৰু থাকিব মন গৈছে মানে তাৰ। এতিয়া কি কৰিম, আমি আকৌ আহিবও লাগিব, সেইকাৰণে সিহঁতক অকণমান ফূৰ্তি ফাৰ্তা কৰাই মেলি আনিলোঁ আৰু। কিন্তু এই ঘোঁৰাটোত যে দেখিছেনে, এইটো গৈ আছে যে, সেই স্ক্ৰীণখনত সেই ফিলটো পায় মানে। এয়া একদম ই বাইক চলাইছে এতিয়া, এয়া ষ্টাৰ্ট কৰি দিছে, দেউতাকে লাগি আছে বাৰু লগত, অকলেতো সি নোৱাৰে আৰু ইমান ডাঙৰ বাইকখন।
আৰু সিহঁতক দেখি দেখি মোৰো মন গ'ল গেম এটা খেলিবলৈ বুলি তো সেইকাৰণে ময়ো এবাৰ ট্ৰাই কৰিলোঁ আৰু তাইক সুধিছোঁ স্ক্ৰীনখনতে ওলাই থাকিবনে মই পাৰিমনে অঁ বুলি ক'লে তাৰপিছতে সেই ষ্টাৰ্ট কৰিলোঁ চাওকচোন প্ৰথমবাৰতে মই জিকিয়ে গৈছোঁ মানে ইমান ভাল লাগিছে নহয় আৰু সিহঁতক দেখিলে মানে সঁচাকৈ মোৰো খেলিব মন গ'ল তো সেয়া এটা থাকিলেগৈ মাত্ৰ তথাপিতো জিকিলোঁ আৰু চান্স পাম নে সুধিছোঁ তাইক অঁ পাব বুলি কৈছে তো ভাল লাগিছে মানে চান্স পাই আৰু ল'ৰাটোতো ক'বই নালাগে মোতকৈ বেছি সিহে মানে তাকে মাৰিব লাগে মানে তো সেইটো কাৰণে তাৰপৰা লৈ মেলি যেন তেনে মোৰো মন গ'ল আৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা ময়ো খেলিলোঁ আৰু মোকে দেখি পিনে আমাৰ এওঁ মন গ'ল মানে কৈছে ময়ো এবাৰ কৰি চাওঁ মানে ট্ৰাই কৰি চাওঁ মই কৈছোঁ অঁ ঠিকে আছে ভাল মানে ভালে কথা ট্ৰাই কৰক তো সেই বলটো মানে স্ক্ৰীনখনত দেখাই দিয়ে আৰু সেই মানে কিমান হেৰিয়ত মাৰিছোঁ তো বহুত বেছি ভাল লাগে মানে আপোনালোকেও গ'লে মানে যদি সৰু ল'ৰা ছোৱালী আছে লৈ মেলি যাবচোন খুব ফূৰ্তি পাব সিহঁতে আৰু যিহেতু আমি সোমাই থাকোঁ তো ওলাই গ'লে অকণমান সিহঁতক ৰিফ্ৰেছমেণ্টটো দিয়াটো খুব জৰুৰী এয়া দেখিছেনে আমাৰ সোনাই মাৰি দিছে এতিয়া লাগিলেনে সেয়া চাওক সেই স্ক্ৰীনখনতে ধৰিব পাৰি মানে সি দুটামান পেলাবগৈ পাৰিব চাগে সেয়া দুটামান পেলালেগৈ আৰু তাৰপিছতে এওঁ এতিয়া কৈছে মই এবাৰ কৰোঁ চাওঁ বঢ়িয়া অঁ কৰিছোঁ দেই এয়া দেখিছেনে কিমান ভাল লাগিছে আমি মানে মাক দেউতাকো মানে সৰু ল'ৰা ছোৱালীৰ লগত মানে বাচ্ছা বনি গৈছোঁ আৰু এইটো যে একদম খুব মানে ৰিলেক্স মানে ইয়াতে মানে মাছাজ চেয়াৰ আছে বেটি কৰিছে তাই খুব হাঁহিছে তাইক চাগে কিলকিলাইছে নেকি হাঁহিত থাকিবই পৰা নাই তাৰপিছতে দাদা এওঁ মই তিনিটা একেলগে লৈছোঁ ইমান যে মজা লাগিছে নহয় একদম মানে বহুত ভাল লাগিছে মানে ভৰি হাত গা মূৰ মানে একদম ৰিলেক্স লাগি গৈছে খুব বেছি ভাল লাগিছে আপোনালোকেও এনেকৈ কৰিব পাৰিব আৰু লাষ্টত একদম চিটি মলৰ পৰা ওলাই আহিছোঁ আৰু এইকেইখন গাড়ী চাওকচোন ইমান ধুনীয়া ধুনীয়া একদম মানে নামেই ভালকৈ নাজানো বাৰু দেই একদম মানে সোনাইটো বহুত ফূৰ্তি পাইছে তাৰপিছতে লাহেকৈ আৰু আমি ঘৰলৈ বুলি উভতি আহি আছোঁ দেই মানে তাতে 10টামানে বাজি গ'লগৈ আৰু তাৰপিছতে সেই আহি মানে এতিয়া আকৌ ঘৰলৈ বুলি আহিলোঁ কাৰণ আজিতো ৰখি দিয়া নাই আকৌ স্কুল খুলিলে যে আহি ৰাস্তাতে এখন ধাবাত সোমালোঁ ৰামধেনু বুলি ধাবাখন খুব ধুনীয়া আগতো আমি এখনত খাইছোঁ কিন্তু বহুত বেছি ভাল লাগে আৰু এতিয়া এক্সট্ৰাকৈ ৰেষ্ট ৰুম বুলি এটা দি দিছে সেই তাৰ পৰাই মই অকণমান ভিডিঅ' কৰিছোঁ একদম ৰাস্তাৰ কাষতেই আছে খানাটো খুব ভাল আৰু মানে ভিউটো বহুত ধুনীয়া তাকে আপোনালোকৰ লগত অকণমান দেখাই দিছোঁ বাৰু এয়া দেখিছেনে একদম লাইটৰ মানে কি বাহাদুৰি দেখিছেনে এয়া একদম ফটো চটো তুলিবৰ কাৰণে খুব বেছি ভাল হয় আৰু এয়া একদম আমিও ফটো দুকপিমান তুলি ল'লোঁ তাৰপিছতে ইয়াতে অকণমান টাইম স্পেণ্ড কৰিলোঁ খানাটো অৰ্ডাৰ দিয়াৰ পাছত তাৰপিছতে ফাইনেলি খানাটো আহি গ'ল আৰু সোনাকো খুৱাই দিছোঁ অকণমান মই খুৱাই নিদিলেতো নাখায় এফালে মটন পৰ্ক নান চিকেন ভাত দালি এনেকৈ লৈ পিনে খালোঁ খাই বৈ এতিয়া লাহে লাহে ঘৰলৈ বুলি উভতিম আৰু ব্লগটো চাই কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ বাই বাই আপোনালোকে কমেণ্ট কৰিবচোন আৰু ছাবস্ক্ৰাইব কৰি দিব বাই